নমস্কাৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল। আচলতে মই এটা স্কেটছ কৰি আছিলোঁ, পেন স্কেটছ। মই ভাবিলোঁ ভ্লগ টাইপত স্কেটছটো কৰা দেখুৱাওঁ, তাকে আহকচোন মই দেখুৱাওঁ। এইটো হ'ল আমাৰ স্পেয়াৰ ৰুম আৰু ইয়াতে মই আৰ্ট কৰোঁ। এইখন টেবুল আৰু ইয়াতে চকী এখন আছে। এইখিনি আৰ্ট আগৰ পৰা কৰি থোৱা আছে। এইটো হ'ল মোৰ লেপটপ আৰু এইখন মই ৰাফ বহী এখনত কৰি আছিলোঁ। এইখন হ'ল মা দেউতাৰ বিয়াৰ ফটো। এয়া ৱেডনেছডে বুলি এখন ছিৰিজ আছিলে, ৱেব ছিৰিজ, তাৰ বনাইছিলোঁ। এইটো কেনভাছ ড্ৰয়িং হয় ৰাধা কৃষ্ণৰ। এইখন মই ভাৰ্নিচিং কৰিব লাগিব। এইখনো কেনভাছৰ এখন ড্ৰয়িং হয়, মই বহুত বছৰ আগতে কৰিছিলোঁ আচলতে। এয়া ফ্ৰেম কৰি থোৱা আছে, মিষ্টাৰ বিন আঁকিছিলোঁ আৰু মোৰ ককা এজনক আঁকিবলৈ মই চেষ্টা কৰিছিলোঁ, আধা হৈ আছে আৰু হ'বলৈ বাকী আছে। এইটো ৰিচেণ্টলি কৰিছোঁ। এইটো আচলতে মোৰ কাপ এটা আছিলে, কাপটো ভাঙিলে নালটো, এতিয়া এনেকৈ মানি প্লাণ্ট লগাই থৈছোঁ। আৰু এইখন স্কেটছ মই কৰিম আজি। এয়া অলপমান কালি ৰাতি কৰিলোঁ, এতিয়া আকৌ কৰিম। এয়া মোৰ কিছুমান পেন স্কেটছ। এইবিলাক মই ইনষ্টাগ্ৰামত পোষ্ট কৰিছিলোঁ। আশা কৰোঁ আপোনালোকে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিছে আৰু মই লিংকটো দি দিম। মই ইভেন প্ৰফাইলটোও দেখুৱাই দিম। তো সেয়াই অলপমান দেখুৱাই দিওঁ। এয়া আঁকিবলৈ আছে আৰু এইখন আঁকিছিলোঁ আৰু এইখন আঁকি আছোঁ এতিয়া। পোনপ্ৰথমে মই পেনলৈ আহোঁ। এই এনেকুৱা 10-20 টকাৰ পেন ব্যৱহাৰ কৰিলে হ'ল। এইটোত চিয়াহী শেষ হ'ব কাৰণে মই আৰু এনেকুৱা পেন এটা থৈছোঁ আৰু এইটোও শেষ হ'ব। চাওঁ আৰু কোনটোৱে কৰোঁ। কিন্তু কথাটো হ'ল যে পেনেৰে জাষ্ট এইটো চাব যে পেনটো যাতে লিক নকৰে, মানে চিয়াহী ওলাই নাযায়, নহ'লে ড্ৰয়িংখন বেয়া হৈ যাব। আৰু বাকী একো নালাগে। এইখন মোৰ ক্লাছমেটৰ পুৰণা বহী এখন আছিলে, কেইটামান পাত থাকি গৈছিল, তাৰে মই ষ্টেপলাৰ মাৰি কৰিছোঁ। তো এনেকুৱা দামী বহীও নহয় যে দামী ডাঠ কাগজ, খালি প্ৰেছাৰটো কম দিলে আমাৰ যেনেকুৱা আমাক লাগে তেনেকুৱা। এইখিনি বস্তু অকণ ডাঠ কৰিম। এতিয়া ডাঠ কেনেকৈ কৰিম, জাষ্ট তলফালৰ পৰা ওপৰলৈ এনেকৈ পেইণ্টটো কৰি নিম। এনেকৈ লাইনকৈ জাষ্ট ছেইম লাইনছ এনেকৈ বনাই আহিলে ধুনীয়া শ্বেডিঙো আহিলে, প্ৰেছাৰটো কম দিলোঁ আৰু ডাঠ লাইনছো আহিলে। এতিয়া আমাক ৰেফাৰেঞ্চ পিকচাৰখন মই ছাইডত ইফালে ক'ৰবাত দিবলৈ চেষ্টা কৰিম। তো এনেকৈ মই লাইন ড্ৰ কৰি কৰোঁ। এই টেকনিকটোক আচলতে হেটছিং বুলি কোৱা হয়। আৰু এনেকৈ যোনফালে লাইন দিব ইচ্ছা যায় তেনেকৈ লাইন দিলে হ'ল। লাইট এৰিয়াছবিলাকত আমি কমকৈ লাইনছ দিম, ডাৰ্ক এৰিয়াছবিলাকত আমি বেছিকৈ লাইন দিম। আৰু এইবিলাক মই এটা ডাঠ লাইন কৰিছোঁ। আচলতে এই লাইনটো এইটো কাৰণে কৰিছোঁ যাতে মুখখন ফুটি উঠক, যিবোৰ আৰু সহজৰে কৰিবলৈ চেষ্টা কৰিব পাৰোঁ। এইখিনি এতিয়া পাতল হৈ আছে। মই এতিয়া অকণমান প্ৰেছাৰ দি বস্তুখিনি ডাঠ কৰি দিম, কাৰণ ৰেফাৰেঞ্চ পিকচাৰখনৰ মতে এইখিনি বস্তু ডাঠ আছিলে। আকৌ এইখিনি বস্তু ৰেফাৰেঞ্চ পিকচাৰখনত ডাঠ আছিলে। মানে ৰেফাৰেঞ্চ পিকচাৰখনত যেনেকুৱা কৰা আছে মই তেনেকুৱাই কৰিম। আৰু এনেকৈ মই লাইনখিনি দি যাম। যিহেতু পেনেৰে কৰিছোঁ, আলফুলে কৰিবলৈ চেষ্টা কৰিছোঁ। শ্বেডিংখিনি আছিলে, তো ৰেফাৰেঞ্চ পিকচাৰখনৰ মতে এইখিনি এনেকৈ পাৰ্টটো ডাৰ্ক আছে আৰু এই লাইনটো এনেকৈ তলৰ পৰা ওপৰলৈ এটা ছিংগল লাইন আছে। তো ৰেফাৰেঞ্চ পিকচাৰখনত যেনেকৈ লাইন আছে মই তেনেকৈ লাইন দি যাম। আৰু এই লাইনটোৰ এইখিনিতে এডাল এনেকুৱা আছে, তেনেকৈ কৰিম। আচলতে ৰেফাৰেঞ্চ পিকচাৰখনত যেনেকুৱা থাকে তেনেকেই মানে কপি কৰিবলৈ ট্ৰাই কৰিব লাগে, তেতিয়া আমাৰ ড্ৰয়িংটো একজেক্ট হৈ উঠে। মোৰ এতিয়া একজেক্ট হয় নহয় মই নাজানো বাৰু, কিন্তু তথাপিও চেষ্টাটো চলাম। এতিয়া চিন্স এইখন পাৰ্ট মষ্টলি টাচআপ দৰকাৰী হয়, তাতে মই আকৌ অকণ পেনেৰে এনেকৈ আঁকি দি আছোঁ। মনত ৰাখিব যে স্কেচিঙৰ ক্ষেত্ৰত সদায় এইবিলাক হোৱাইট স্পেচেছবোৰ বিৰাটেই দৰকাৰী, কাৰণ সেইখিনি আমাৰ
সেইকাৰণে ময়ো অলপমান মুখখন সৰু কৰি দিছোঁ আৰু তাইৰ মুখত বেছি শ্বেডিংটো নাছিলে কিন্তু এইখিনি পাৰ্ট এই পাৰ্টটো আৰু এই পাৰ্ট আৰু এই চুলিৰ এই পাৰ্টটো মই ডাৰ্ক কৰিম যাতে ড্ৰয়িংখন ফুটি উঠে কাৰণ মুখখনত বেছি পেনেৰে আঁকি দিলোঁ মুখখন বোলে নুফুটা হৈ গ'ল বেয়া লাগিব দেখিবলৈ আৰু ইমান কষ্ট কৰি ড্ৰয়িংখন আঁকিছোঁ যেতিয়া সেইকাৰণে মুখত মই দিম নিদিয়াকৈ নাথাকোঁ কিন্তু মই কম শ্বেডিং দিম এই পাৰ্টত ডাৰ্ক কৰিবলৈ কি কৰিব লাগে লাইনছ ওপৰৰ পৰা তললৈ ওপৰৰ পৰা তললৈ ওপৰৰ পৰা তললৈ ওপৰৰ পৰা তললৈ কৰি এনেকৈ কৰি দিব লাগে ইফালেও এনেকৈ লাইনকৈ কাৰণ এটা পাৰ্ট ডাৰ্ক হ'লে এটা পাৰ্ট লাইট হয় যিহেতু চ' মই এই পাৰ্টটো ডাৰ্ক কৰিম আৰু মই মুখৰ এই পাৰ্টটো মই লাইটত ৰাখিম আমাৰ ড্ৰয়িংখন মষ্টলি হৈছে বাট মই মানে এই পাৰ্টটো অকণমান শ্বেডিং দিম আৰু এই পাৰ্টটো জাষ্ট এনেকৈ লাইন টানি দিলেই হ'ল ইমান আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে যদি এই ভিডিঅ'টোত আৰু মৰম চেনেহ দিয়ে মই আৰু এনেকুৱা আৰ্টৰ ভ্লগ কৰিম য'ত মই আৰ্টৰ বিষয়ে ক'ম আৰ্টৰ মোৰ আগৰ ড্ৰয়িংবোৰ দেখুৱাম আৰু আজি ড্ৰয়িংটো বাৰু এইটো আশা কৰোঁ আপোনালোকে ভাল পালে ড্ৰয়িংটো চাই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ পুনৰ এবাৰ লগ পাম নতুন ভিডিঅ' লৈ আজিলৈ ইমানেই